হেল্ল' গাইজ, অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনাৰ 11 এপ্ৰিল। আমি সপৰিয়াল আৰু আমাৰ খুৰী আমি গোলাঘাট যাব ওলাইছোঁ। গোটেই ৰাস্তাটো ভিডিঅ' কৰিয়ে যাম। যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰি ভিডিঅ'টো আগবঢ়াইছোঁ। ধন্যবাদ। চ' গাইজ, আমি যাত্ৰা আৰম্ভ কৰিছোঁ। এইফালে আছে খুৰী, আইতা, এয়া মোৰ মিছেছ, এইফালে আমাৰ অজিৰ দা। চ' আমি যাত্ৰা আৰম্ভ কৰিছোঁ আৰু ৰাস্তাত যিমান পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম। আহক। আমাৰ ঘৰত নাই হয়, তাতে শুক্ৰৰ দিন আছোঁ কিতাপৰ আকৌ ইয়াত ধৰা তুমি বেটাৰ বাৰ্থডে কথা আহিছা। বাৰ্থডে দুদিনৰ আগত আহিছোঁ, 5 তাৰিখৰ পৰা। আজি কি তাৰিখ? 5, 6, 7, 8, 9, 10, 11। আজি কেইদিন? আজি 12 তাৰিখ নেকি? মই কেতিয়া পাৰিম? তাতে আছে একে ঠাইতে চবতো যদি হেৰিটো আছে ন, তাতটো আছে। ইয়াত আছে নি? মাংসটা ফিলত আছে ৰখাই যাব পাৰি, এইবিলাক ক'ত ৰখাব নহ'লে। এয়া গাইজ, আমি জগন্নাথ মন্দিৰ পালোহি। বিশাল। বৰ্তমান আমি পাইছোঁ মৰাণ। স্মাৰ্ট বজাৰ মৰাণ। মৰাণ থানা। মা এইটো নেকি? ভেটা হৈ আছে। মৰাণ তিনিআলি। তো মানুহবোৰ হস্তে হস্তে গেঞ্জি খাব লাগে। এই দুজন খাব লাগে। চ' গাইজ, আমি টিয়ক পাইছোঁহি। বৰ্তমান ট্ৰেফিকৰ বিৰাট অসুবিধা, আপোনালোকক দেখাইছোঁ ৰ'ব। টিয়ক টাউন। চ' গাইজ, এয়া আমাৰ খুৰীহঁতৰ ঘৰ পালোহি। এয়া খুৰীহঁতৰ ঘৰ গোলাঘাট আপোনাৰ 5 আলিত অৱস্থিত। এয়া হৈছে আমাৰ খুৰীভাগৰ ককাইক। এতিয়া বৰ্তমান তেওঁ পৰলোক প্ৰাপ্তি হৈছে। তাৰপাছত আপোনাৰ এয়াই আৰু খুৰী ঘৰ। মই আগতে 2-3 বাৰমান আহিছোঁ
হ'লেও মানে বহুত বছৰ হ'ল এতিয়া আপোনালোকৰ প্ৰায় 8 বছৰমানৰ পাছতে আহিছোঁ মই এয়া এইটো খুৰীহঁতৰ ঘৰৰ কিটচেন ইয়াত খুৰীহঁতৰ ৰন্ধা বঢ়া কৰে আগতে খুৰীও ৰান্ধিছিলে বৰ্তমান আমাৰ খুৰাৰ লগত বিয়া হোৱাৰ পিছত তেখেতে এই পাকঘৰ এৰিব লগা হ'ল চ' অলপ সলনি হ'ল আগতকৈ মই ডেকা কালতে আহিছিলোঁ এতিয়া মই বিয়া কৰাৰ পিছত এইবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ কিছু সাল সলনি হৈছে আৰু এয়া আমাৰ খুৰীহঁতৰ ঘৰৰ ৰখীয়া ভোকে খালি নাকামোৰে দেই এইয়া আমাৰ বেটাই মামাম খাবলৈ দিছে মোক গলিকা বুলি পলাইছে খাইছোঁ আৰু গাইজ গোটেই দিনটো 4.5 ঘণ্টা জাৰ্ণি কৰি আহিছোঁ ইমান ভোক লাগি আছে কিন্তু টাইমটো হোৱা নাই গাইজ এতিয়া আপোনাৰ 7টা বাজিছে আমি নৰ্মেলি ঘৰত থাকিলে আপোনালোকৰ মতে প্ৰায় 10টা 10:30 বাজি যায় আজি মই দিনত ৰাতিপুৱাও সেই একো খোৱা নাই দিনতো ভালকৈ একো এটা নাখালোঁ তেনেকৈ খৰধৰকৈ ওলাই আহিলোঁ এতিয়া 4.5 ঘণ্টা জাৰ্ণি কৰাৰ পিছত এই ভাত দুটামান খাই লৈছোঁ ভাত খাই কিনে লগ পাই আছোঁ দিয়ক খুৰীৰ মৰমৰ ভতিজা আমাৰ ৰাণী আপোনালোকক আগতে মই দেখাব নোৱাৰিলোঁ কাৰণ তাই নাছিলে তাই ফালে গৈছিলে এইমাত্ৰ আহি পাইছে এতিয়া দেখাই দিছোঁ আৰু তাইক যদি কোনোবা চাই এই যদি কোনোবা চিনি পায় তেতিয়াহ'লে ইনষ্টাগ্ৰামত ফ'ল' কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' গাইজ আমি আহোঁতে বেলেগ এটা ৰাস্তা দি আহিছিলোঁ এতিয়া গৈ থাকোঁতে বেলেগ এটা ৰাস্তা দি গৈছোঁ আমি আহি থাকোঁতে আপোনাৰ ডেৰগাঁও দি হৈ গোলাঘাট পাঁচআলি আহিছিলোঁ এতিয়া গৈ থাকোঁতে আমি আপোনালোকৰ তিতাবৰ হৈ কিনে গৈছোঁ গুড মৰ্ণিং গাইজ কালি ভিডিঅ'টো কৰা নহ'ল ৰাতি আহোঁতে বহুত টাইম লাগিল আমাৰ প্ৰায় 12টা 12:30 বাজি গ'ল আৰু ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ আৰু আজি ৰাতিপুৱাই ভাবিলোঁ ভিডিঅ'টো এদাই কৰা নাই বোলো ভিডিঅ'টো শেষ কৰি লওঁ ভিডিঅ'টো ইমানেই আৰু যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় প্লিজ এটা লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ বাই বাই